হেল্ল' গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক চব ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱা বেছি দেৰি হোৱা নাই, 7টামান বাজিছে। উঠি পেলাই মানে চাহ তাহ খালোঁ, খাই পেলাই তাকে এতিয়া বহিছোঁ। কালি আমি ফুৰিবলৈ গৈছোঁ মৰিয়নিলৈ যাওঁতে মানে আমি বা ঘৰলৈ গৈছিলোঁ। যোৰহাট হৈ পেলাই আমি যোৱা নাই, আমাৰ যোৰহাট টাউন মাজে নাই যোৱা। আমাৰ নিজৰ গাঁৱৰ মুখৰ আগৰ যিটো ৰাস্তা, আমাৰ পদূলিয়েদি যিটো ৰাস্তা গৈছে সেইফালেদি আমি গ'লোঁ। এইটো যাওঁতে বাটতে মানে কিছুমান ঠাই মই ভিডিঅ' কৰিছোঁ যাওঁতে ৰাস্তাটো, খুব দেখি পেলাই মানে ভাল লগা। আপোনালোকে চাবচোন, চাই কেনে পালে জনাব। ৰাতিপুৱাই ভিডিঅ'টো দিম বুলি ভাবিছোঁ, আপোনালোকে সকলোৱে চাব। সকলোতকৈ প্ৰিয় ঠাই মানে এইকণ, এই জেগাডোখৰ আমাৰ গাঁওখন পাৰ হৈ পেলাই ৰাজুৰি নাপাওঁতে মাজতে পায়। খুব মানে ভাল লাগে দেখিবলৈ। চাৰিওফালে পথাৰ আছে, মাজেদি ৰাস্তাটো, চাৰিওফালে সেউজীয়া, ইমানেই সুন্দৰ দেখিবলৈ। এনেও ভাল লাগে, পথাৰেদি নহ'লেও ৰাস্তাটো খুব ভাল লাগে। আমি প্ৰায় এইফালেদি যাওঁ মৰিয়নি গ'লে। ইমান ধুনীয়া জেগা, আকাশখন চাওক না, কি সুন্দৰ লাগিছে দেখি।
চালে নিশ্চয় চাই পেলাই কেনেকুৱা পালে মোক জনাব, লাইক কৰিব আৰু মোক ক'ব কেনেকুৱা হৈছে কমেণ্ট কৰি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মন যায়।